আপোনালোক সকলোকে আকৌ এবাৰ ৱেলকাম কৰিছোঁ। মই আজি পনীৰৰ একদম চিম্পল ৰেচিপি এটা লৈ আহিছোঁ। ইয়াক কোনো ধৰণৰ ধাবা ষ্টাইলত মই বনোৱা নাই, একদম ঘৰুৱা ৰেচিপি হয়। মোৰ ওচৰত যি ইনগ্ৰেডিয়েণ্ট আছিলে মই তাৰে সৈতেই বনাইছোঁ। এই ৰেচিপিটো সৰুৰ পৰা বৃদ্ধ সকলোৱে খাব পাৰিব আৰু বহুত সোৱাদযুক্ত হয়। সৰু ল'ৰা ছোৱালীয়ে পাচলি নাখায়, এনেধৰণে বনালে কিন্তু খাব। ইনগ্ৰেডিয়েণ্টখিনি হৈছে পনীৰ কেইটুকুৰিমান লৈছোঁ, পাঁচফোৰণ অকণমান লৈছোঁ মই, নিমখ, হালধি, তাৰপাছতে লৈছোঁ মই গৰম মছলা অকণমান, জিৰা গুড়া অকণমান আৰু অকণমান পিঠাগুড়ি। এইফালে লৈছোঁ মই ধনিয়া অকণমান, তেজপাত এটা, জলকীয়া এটা কাটি লৈছোঁ, সেইটো মই এটাই দিছোঁ কাৰণ আমাৰ ঘৰত বহুত বেছি জ্বলা খোৱা নহয়। আৰু মই জলকীয়াৰ গুড়িও লোৱা নাই কাৰণ মই ভাবিছোঁ যে ৰেচিপিটো হেল্ডি হওক। আৰু তাৰপাছতে মই লৈছোঁ অকণমান আদা নহৰু বটা, এটা ওলকবি আৰু দুটা পিঁয়াজ। প্ৰথমতেই মই ওলকবিটো পিহনাখনত পিহি লৈছোঁ। ইয়াক মই বইল কৰিও লোৱা নাই, বইল কৰিলে বহুতখিনি নিউট্ৰিয়েণ্ট ইয়াৰ পৰা গুচি যায়, সেইবাবে মই পিচিয়ে লৈছোঁ। আৰু তাৰ পাছতেই মই দুটা পিঁয়াজো লৈছোঁ, তাকো মই এনেধৰণে পিহিয়ে লৈছোঁ। কেৰাহীখন মই উঠাই দিছোঁ, তাত তেল অলপ মই লৈ লৈছোঁ। তেলৰ পৰিমাণটো একদম কমকৈ লৈছোঁ। তেল গৰম হৈ গ'ল, এতিয়া মই অকণমান পাঁচফোৰণ দি দিছোঁ আৰু লগতে তেজপাত আৰু জলকীয়া দি দিছোঁ। বেছি দেৰি ৰাখিব নালাগে। এতিয়া মই পিহি লোৱা ওলকবি আৰু পিঁয়াজ ইয়াতে দি দিছোঁ। এতিয়া মই হালধি আৰু গুড়ি মছলাখিনি ইয়াতে দি দিম। হালধি দিলোঁ, এয়া জিৰা পাউডাৰখিনি দিলোঁ আৰু লগতে মই নিমখ দি দিছোঁ। নিমখটো নিজৰ জোখমতে হ'ব। আদা নহৰু বটাখিনি দি দিছোঁ। মই তেলত দিয়া নাই কাৰণ তেলত দিলে আদা নহৰু যদি জ্বলি যায় তেতিয়া তিতা হ'ব। মই এতিয়া পানী দি দিছোঁ। অলপ সিজক। মই পাচলিখিনি সিজিবৰ কাৰণে অকণমান দেৰি ৰাখি দিম। এতিয়া মই ঢাকনাখন লগাই দিম। উতল আহিছেই। এতিয়া মই বাকী পনীৰ টুকুৰাকেইটা দি আকৌ এবাৰ ঢাকনখন লগাই দিম। প্ৰায় সিজিলেই এতিয়া মই যিখিনি চাউলৰ গুড়ি লৈছিলোঁ তাত অকণমান পানী মিক্স কৰি সেই চাউলৰ গুড়িখিনি ইয়াতে ঢালি দিম। চাউলৰ গুড়ি যদি নাথাকে তেতিয়াহ'লে অকণমান পটাত শুকানকৈও পিচি ল'ব পাৰে বা চাউলকণ তিয়াই লৈ আপোনালোকে পিচি ল'ব পাৰিব। সঁচাকৈ চব কিমান ধুনীয়া হৈছে দেখিবলৈ, আৰু কোনো ধৰণৰ বেছি মছলাও ব্যৱহাৰ কৰা নাই মই। আৰু এতিয়া কিন্তু মই অকণমান গৰম মছলা দিম। গৰম মছলাকণ দিলে টেষ্টটো আৰু বেছি ভাল লাগিব খাই। এতিয়া মই অলপ গৰম মছলা দি দিছোঁ। ধনিয়া পাতকেইখিলা লৈছিলোঁ নহয়, এয়া কাটি কাটি দি দিছোঁ।
আপোনালোকে নিজেই দেখিছে কিমান টেষ্টি হ'ব চাগে খাবলৈ, চিন্তা কৰকচোন। এনেদৰে কেতিয়াবা পনীৰ কাৰী বনাই খাইছেনে? যদি খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাই চাবচোন। ল'ৰা ছোৱালী যেতিয়া বাৰে বাৰে বিচাৰি খায় তেতিয়া সঁচাকৈ মনটো কিবা এটা ভাল লাগি যায়। আৰু এনেধৰণৰ হেল্ডি ৰেচিপি পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু খাই কেনেকুৱা পালে মোক এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।